আজি মাৰ্চৰ 9 তাৰিখে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আমাৰ কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিয়ে এটা প্ৰগ্ৰাম আমি ল'ব বিচাৰিছিলোঁ। এইটো হৈছে কি এটা আমাৰ SBIৰ সন্মুখত লগতে LICৰ বিল্ডিঙৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী দিয়া sit in demonstration। আমি পাৰ্মিশ্যন খুজিছিলোঁ কিন্তু জিলা প্ৰশাসনে আমাক পাৰ্মিশ্যনটো নিদিলে। তো কিহৰ কাৰণে দিলে আমি নাজানো, এইটো আমাৰ বাবে এটা ৰহস্য। আমি আচলতে ৰাইজৰ স্বাৰ্থত কৰিব বিচাৰিছিলোঁ। আদানীয়ে চৰকাৰে মিলি আমাৰ SBIৰ টকা আৰু LICৰ টকা যিটো আদানী গ্ৰুপক লোন হিচাপত দিছিলে সেইটো বিষয়ে আমি ক'বলৈ ওলাইছিলোঁ। তো কিহৰ বেচিছত আদানীক লোন দিলে ভাৰত চৰকাৰে, আৰু এতিয়া যিহেতু আমি গম পাইছোঁ আদানীৰ প্ৰতিষ্ঠান এতিয়া বিপৰ্যয়ৰ সন্মুখীন হৈ আছে, প্ৰতিদিনে হাজাৰ হাজাৰ টকাটো লোকচানত গৈ আছে। তো আমাৰ আশংকা হৈছে কি যদি এই ধৰণে যদি আদানীৰ প্ৰতিষ্ঠান যদি বিপৰ্যয় ঘটে তেতিয়াহ'লে যিটো তেওঁ SBIৰ পৰা লোন লৈছিলে, LICৰ পৰা লোন লৈছিলে, সেই টকাবোৰ সুৰক্ষিত থাকিব নেকি? আৰু যদি নাথাকে তেতিয়াহ'লে যিসকলে LICৰ টকা জমা দিছিলে আৰু যিসকলে SBIৰ টকা জমা দিছিলে তেওঁলোকৰ টকাৰ অৱস্থা কি হ'ব? আমাৰ ৰাইজে টকাবিলাক নাপাব নেকি? সেই বিশেষতে আমি কৰিব বিচাৰিছিলোঁ। আমি চৰকাৰক সেইটো আহ্বান জনাব বিচাৰিছিলোঁ যে কোনো পধ্যেই LICত জমা কৰা আমাৰ ৰাইজৰ টকা আৰু SBIত জমা কৰা আমাৰ টকাবোৰ যিসকলে টকা জমা দিছে সেই টকাবোৰ সুৰক্ষিত থাকিব লাগে। চৰকাৰে এইটো ব্যৱস্থা কৰিব লাগে। আৰু আমি যিটো দেখিছোঁ শুনিছোঁ আমাৰ আদানীৰ যিটো বিপৰ্যয় ঘটিছে সেইটো ফালৰ পৰা কিন্তু আমাৰ ভাৰত চৰকাৰে বহুতখিনি টকা কিন্তু এটা লোকচানত গৈ আছে বুলি মই শুনিছোঁ। যদি সেইটো পৰ্যায় আহে তেতিয়াহ'লে আমাৰ ৰাইজে জমা কৰা টকাবোৰ তেওঁলোকে নাপাব নেকি? এইটো এটা চিন্তাৰ বিষয় আছে। গতিকে এইখিনি কথা আমি এটা ডেমনষ্ট্ৰেশ্যনৰ যোগেৰে চৰকাৰক আমি আহ্বান জনাব বিচাৰিছিলোঁ এই টকাবোৰ সুৰক্ষিত ৰাখিব লাগে, LICৰ টকা আৰু SBIত জমা কৰা টকাবোৰ। আৰু লগতে আমি জানিব বিচাৰিছোঁ, এইটো বহুতে সুধিছে